লাইফত এনেকুৱা জাৰ্ণি প্ৰথমবাৰ মানে গোপালৰ লগত বহুত ডাঙৰ কাজিয়া এটা হৈ গ'ল। ৱেলকাম টু মাই ইউটিউব চেনেল ৰাহুল দাস। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মানে বহুত দিনৰ মূৰত জাৰ্ণি ভিডিঅ' এটা লৈ আহিলোগৈ। আৰু এনেকুৱা জাৰ্ণি আজিলৈকে মই কৰাও নাই, আৰু লাইফত এনেকুৱা জাৰ্ণি প্ৰথমবাৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাই যাব কি হ'ব কি নহ'ব। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। আজি ভিডিঅ'টো বহুত মানে এক্সাইটেড হ'বলৈ গৈ আছে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ভাবিছে চাগে গোপাল ক'ত গ'লনো, মানে গোপাল আজিকালি ভিডিঅ'টো নোলোৱা হ'লগৈ। যিহেতু আপোনালোকে জানে গোপাল ভিডিঅ'ত প্ৰত্যেকটো ভিডিঅ'তে ওলায়গৈ। তো মানে এইকেইদিন ওলা নাই কেলৈ, তো মানে গোপালৰ লগত বহুত ডাঙৰ কাজিয়া এটা হৈ গ'ল বুলি ভাবিছে নেকি? একো নাই হোৱা। গোপাল মোৰ লগতে আছে, এইপিনে আছে। এনেকুৱা বহুত দিন দেখা দৰ্শন নাই, মজা। মানে ইয়াৰ ভাগৰ মানে বসন্ত দেখা দিছিলে, মানে বসন্ত দেখা দিয়াৰ কাৰণে মানে ভিডিঅ' তোলা নাছিলে। তো আৰু ইয়াৰো ইউটিউব চেনেল এটা আছে, চবে মই ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে গৈ মেলি ছাবস্ক্ৰাইবটো কৰি দিবগৈ। ধুনীয়া গান গায়, মজা লাগিব। তো আপোনালোকেও হেৰি কৰিব, কিবা এটা কৈ দে, ছাবস্ক্ৰাইব কৰি দিব চেনেল। ছাবস্ক্ৰাইব এটা কৰি দিব খালি দেই চবেই। এতিয়া মানে যাওঁ, ইও মানে সেইদিনা মই চাউল আনিলোঁ, আজি যায় চাউল আনিবলৈ। আৰু গাইছ ইয়াৰ ভাগৰ ভাগ্য চক दुकान बंद, क्या करेगा अभी? घर जाएगा। घाट छिलूंगा घर में। এতিয়া ভাগ্যটো বেয়া, এতিয়া যাওঁ ঘৰলৈ। আৰু ঘৰলৈ গৈ একেচোতে যাবলৈও আছে। তো আজি জাৰ্ণিটো কৰি ভাল লাগিব, প্ৰথমবাৰ। এতিয়া মই আহি পাই গ'লোঁ ঘৰ, আৰু ঘৰৰ পৰা চিধা ওলালোগৈ। ওলাই মেলি ৰেডি হৈ গ'লোঁ। আৰু হেঁতিকেইটা ওলাইছে নে কোনে কোনে যাব মানে, তো হেঁতিকেইটা ওলাই লওক, গোটেইকেইটা দেখাই আছোগৈ। আৰু বতৰটো চক, পুৰা বৰষুণ দিওঁ দিওঁ কৰি আছেগৈ। এইপিনে গোটেইকেইটা পোৱালি পোৱালি হেৰি খেলি আছে। তো আমি এতিয়া ওলাইছোঁ অকল 4টা, মানে এইকেইটা এতিয়ালৈকে আহিয়ে পোৱা নাই। আৰু মানে ট্ৰেইন লেট হ'লে মানে হ'ল আৰু। এইপিনে এইকেইটা আছে, এতিয়া বেটেৰীকেইটাত উঠিলোঁ। আৰু এইপিনে চব ঢোল চোলকেইটা থৈ দিয়া আছে। আৰু ঢোল চোলকেইটা আপোনালোকে দেখি গম পাইছে, মানে নিজে গম পাইছে ক'লৈ যাওঁ, কি কৰিবলৈ যাওঁ। যিহেতু এতিয়া আমি আহি পালোঁ মানে মেজিকৰ ওচৰত। আৰু মানে আমি মানে 5জন আহিছোঁ, আৰু আহিব লাগে মানে 8টামান আছে, কিন্তু 5জন আহিছোঁ। তেতিয়া ব'লক এতিয়া আহি লওক, মানে দেৰি হ'বলৈ আছে ট্ৰেইন পোৱালৈকে। যিহেতু এতিয়া আহি পালোঁ মানে হেৰি এইটো শিমলগুৰি ষ্টেচন। আৰু মানে কি বুলি কয়, বহুত ৰিক্সত আহিছোঁ। ট্ৰেইন মানে ওলাই দিয়া অৱস্থাত আমি মানে আহি পাইছোঁ। তো ব'লক তেতিয়া ট্ৰেইনত উঠি লওঁগৈ, আৰু একেবেলি তাত গৈ মেলি দেখাই আছোঁগৈ ব'লক। এইকেইটাৰ কাৰণে দেৰি হ'ল, এইকেইটা ইয়াৰ কাৰণে, এইটো কাৰণে দেৰি হ'ল। 3টামানৰ কাৰণে দেৰি হ'ল মানে আমাৰ, নহ'লে আমি বহুত সোনকালে ওলালোঁ। আৰু এতিয়া ট্ৰেইনো আহি পাই গ'ল। এতিয়া ব'লক তেতিয়া তালৈ যাওঁ, তালৈ গৈ মেলি একেবেলি দেখাই আছোঁগৈ। তো ফাইনেলি আহি পালোঁহি নামৰূপ, আৰু নামৰূপ ষ্টেচন। আৰু এতিয়া মানে যাম, ক'লৈ যাম চাই থাকক, গম পাই যাব। আছে আমাৰ অকন্যা, এইখন আমাৰ যিহেতু বহুত বেছি ঠাণ্ডা, আৰু ঠাণ্ডা গৈ আছোগৈ। এইপিনে পাই গ'লোঁ আমাৰ বন্ধুকেইটাক লগ। ফাইনেলি গাইছ আমি পাই গ'লোঁ। এই গুডুং এইপিনে চা, এইপিনে গুণ্ডু, গুণ্ডু কৈছোঁ, গুডুং এইপিনে চা, এইপিনে इधर में हम लोगों को मिल गया है गुडुंग। এই পালোহি ঘৰ, এইপিনে চব বহি আছে। কৈ দিয়ক এতিয়া অকণ ভালকৈ কওক, অথনি কোৱা নাছিল। সুনীল দা, কেনেকুৱা খবৰ খাতি? গাব লাগে নেকি? এইপিনে আছে আমাৰ মেইন মালিক। আমাৰ ঘৰত বহুত ডাঙৰ দুখ হোৱাৰ কাৰণে, আমাৰ বোৱাৰীজনী নাইকিয়া হোৱাৰ কাৰণে মই কীৰ্তনটো দিবলগীয়া হ'ল। তো গাইজ নামৰূপলৈ আহিলোঁ, মানে কীৰ্তন মানে নাম এষাৰ ল'বলৈ কাৰণে মানে মাতিছিলে। তো মানে কীৰ্তন চিৰ্তন এতিয়া হৈ গ'লগৈ। তো ভিডিঅ'টো চাই চবেই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। তো আজিলৈ বাই বাই, লগ পাম নেক্সট এটা ভিডিঅ'ত। জয় অসম। আমাৰ গোপাল কিবা এটা কৈ দিয়া, কেনেকুৱা লাগিলে নাম কীৰ্তন কৰি?
মজ্জা জাক্কাছ